হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মণ্টু ব্লগ। আজি আমি মাছ ফ্ৰাই কৰিম আৰু ডাঙৰ মাছ আনিলোঁ, ৰৌ মাছ। আজি মাছ ফ্ৰাই কৰি খাম আমি, বিলাহী আৰু মাছ আৰু ভাত। যি তেল গৰম হৈ আছে, মাছ ঢপলিয়াই আছে, বাপৰে বাপ। আজি খাম আৰু এসাঁজ ভালকৈ। কাৰোবাৰ ঘৰত মাছ নাই নেকি? পিছ লৈ যাব হওক। এইখিনি হৈছে ব্ৰইলাৰ মাংস, আলুৰ লগত ফ্ৰাই, ৰং গুড়ি জলকীয়া দি পুৰা আৰু এইখিনি আছে। এয়া হৈছে ভাত আৰু এয়া হৈছে বিলাহী আলু মাছ। মজা লাগিব খাই। পানী দিছে। প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি প্লিজ শ্বেয়াৰ কৰি দিব, লাইক কৰিব।